নমস্কাৰ বন্ধুসকল, সুনীল ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমত কৰোনা ভাইৰাছত সংক্ৰমিত বহুকেইজন ব্যক্তি ধৰা পৰিছে। অসমত কৰোনা ভাইৰাছত সংক্ৰমিত প্ৰথমজন ব্যক্তি হৈছে কৰিমগঞ্জৰ এজন 52 বছৰীয়া ব্যক্তি। তেখেতৰ দেহত যোৱা মঙলবাৰে COVID-19 ধৰা পৰিছিল। তাৰ পিছত যোৱাকালি আমাৰ অসমৰ জাগিৰোডত 3জন ব্যক্তিৰ দেহত COVID-19 ধৰা পৰিছে আৰু এজন নলবাৰী ধৰা পৰিছে। গোলাঘাট ডিষ্ট্ৰিক্টতো ধৰা পৰিল কৰোনা ভাইৰাছ। তাৰোপৰি ধৰা পৰিছে যোৰহাট জিলাতো কৰোনা ভাইৰাছত সংক্ৰমিত কেইজনমান ব্যক্তি। অসমত যিকেইজন ব্যক্তিৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে সেই আটাইকেইজন ব্যক্তি দিল্লীৰ নিজামুদ্দিনত জামাতত তেখেতলোক অংশগ্ৰহণ কৰিছিল। দিল্লীৰ জামাতলৈ গৈ এইকেইজন অসমৰ ব্যক্তিয়ে অসমলৈ কৰোনা ভাইৰাছৰ আতংক কঢ়িয়াই আনিছে। বৰ্তমান অসমত 24 ঘণ্টাৰ ভিতৰত 13জন ব্যক্তিৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰা বুলি উল্লেখ কৰা হৈছে। কৰোনা ভাইৰাছত আক্ৰান্ত এইকেইজন ব্যক্তিৰ লগত যিসকল ব্যক্তি সংস্পৰ্শত আছিল তেখেতলোকক মই এটা ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে অতি সোনকালে চৰকাৰৰ ওচৰত যাওক আৰু আপোনালোকৰ তেজৰ নমুনা চেম্পুল টেষ্ট কৰক। আপোনালোকৰ ওচৰত মই এটাই অনুৰোধ কৰোঁ যে আপোনালোকে অতি সোনকালে চেম্পুল টেষ্ট কৰক আৰু আপোনাৰ পৰিয়ালটো বচাওক, পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীক বচাওক। যদি আপোনালোকে সেইটো নকৰে তেতিয়াহ'লে আমাৰ অসমতো ইটালী আৰু আমেৰিকাৰ নিচিনা প্ৰলয়ৰ সৃষ্টি হ'ব। যেনেকৈ ইটালীত আৰু আমেৰিকাত মহামাৰীৰ সৃষ্টি হৈছে ঠিক তেনেদৰে আমাৰ অসম বা ভাৰততো ঠিক তেনেকুৱাই মহামাৰীৰ সৃষ্টি হ'ব। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোক অতি সোনকালে চৰকাৰৰ ওচৰত যাওক আৰু নিজকে ৰক্ষা কৰক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ।